पिता के आशीर्वाद से तूने सब कुछ पाया है। हाय दादा। হাই হাই। দিয়া ঠিক আছে মই প্ৰথমতে তোমাৰ পৰিচয়টো কৰাই দি আছো। আজিকালি আপোনালোকে দেখিছে যে বহুত ল'ৰা ছোৱালীয়ে আপোনালোকৰ নিজৰ মাক দেউতাকক ঘৰৰ পৰা ওলাই দিয়ে, বহুত ল'ৰা ছোৱালীয়ে আপোনালোকৰ মাক দেউতাকক ঘৰৰ বৃদ্ধাশ্ৰমত ৰাখে, কিন্তু দীপ্তি ডেকাতিয়া মোৰ লগত আছে। দীপ্তিয়ে এনেকুৱা এটা এক্সাম্পল ছেট কৰিছে, মোৰ ৰিয়েলি ভাল লাগিছে, বহুত বেছি মই প্ৰাউড ফিল কৰিছো আৰু বহুত বেছি মই ইম'চনেল হৈছিলো। মই ফেচবুকত দেখিছিলো দীপ্তিৰ পষ্টটো, তাৰ কাৰণে মই দীপ্তি তোমাক গ্ৰেণ্ড চেলিউট এটা জনাইছো, গ্ৰেণ্ড চেলিউট আৰু বিগ ক্লেপ, কাৰণ ৰিয়েলি তুমি এটা এক্সাম্পল ছেট কৰিছা, বহুত বেছি ভাল লাগিছে। Thank you. ধন্যবাদ শুনি আছো। হয় হয়, ঠিক আছে বাৰু। এতিয়া মই লগতে কৈছো যে দীপ্তিয়ে নিজৰ লিভাৰ তেওঁৰ দেউতাকক ডনেট কৰিছে। চেন্নাই এপ'ল হস্পিটেলত আছে, মেবি এতিয়া তেওঁ চেন্নাই এপ'ল হস্পিটেলত চেন্নাই এপ'ল হস্পিটেলত আছে। গতিকে দীপ্তি তোমাৰ প্ৰথমতে পৰিচয়টো দিলে অলপ ভাল পাম। তোমাৰ ক'ত ঘৰ বৰ্তমান, ক'ত ঘৰ আৰু কি পঢ়ি আছা অলপমান ক'লে ভাল পাম। নমস্কাৰ, মোৰ নাম দীপ্তি ডেকা। মোৰ ঘৰ বায়তা চাৰিআলিত। আৰু বায়তা চাৰিআলি মোৰ গাঁওখনৰ নাম মুকুন্দপুৰ হয়। আৰু মই বিটেক কমপ্লিট কৰিলো যোৱা বছৰত। বিটেক কমপ্লিট কৰিলো। ঠিক আছে বাৰু। এতিয়া ডাঙৰ প্ৰশ্ন এটা দিচ্ছি, বহুতে মোক, মই যেতিয়া তুমি তোমাৰ লগত লাইভ আহিম বুলি মই কলো, তেতিয়া বহুতে মোক প্ৰশ্ন কৰিছে যে মানুহৰ দেহত এটা লিভাৰে থাকে, তেওঁ কেনেকৈ তেওঁ ডনেট কৰিলে। সেইটো প্ৰশ্নৰ উত্তৰ তুমি দিলে বহুত বেছি ভাল পাম আৰু ভাল হ'ব। মোকো সুধিছে বহুত, মই আপোনাৰ দ্বাৰাই মই এনচাৰটো দিওঁ। মানুহৰ দেহত এটাই লিভাৰ থাকে, কিন্তু তাৰ পৰা মানে পাৰ্চেন্ট হিচাপত দিয়া যায়, আধা অংশহে দিয়া যায়। যেনে 60-70%, যেনেকে মোৰ পৰা 70% দিয়া হৈছিলে ডেটা, আৰু 30% দিয়ে, দেন গ্ৰোথ হয় লিভাৰটো, আকৌ বাঢ়ি যায়, আৰু এবছৰৰ ভিতৰত মানে লিভাৰটো আকৌ এডজাষ্ট হৈ যাব, নৰ্মেল আহি যাব লিভাৰ এবছৰৰ ভিতৰত। সেইখিনি মই সকলো বিচাৰিছো, আৰু মোৰ মানে ৰিপ্লাই কাকো দিব পৰা নাই বহুতকে, তাৰ কাৰণে মই মাফ খুজিছো। মই মানে চিটুৱেশ্যনটো বেয়া হৈ আছে এতিয়া, সেইকাৰণে তুমি মাফ খুজিব নালাগে। তুমি ইমান এটা ভাল কাম কৰিছা, ইমান মেছেজত ৰিপ্লাই দিব নোৱাৰি। তোমাৰ মই পষ্টটো চাইছো, বহুত বেছি মানুহে শ্বেয়াৰ কৰিছে, বহুত কমেণ্ট আহি আছে, ইমানক ৰিপ্লাই দিব সময় নাথাকে, হয় নে নহয়? আৰু সেই তাৰমানে তোমাৰ 70% তোমাৰ পৰা সেই কৰি দেউতাৰ তাতে লগাইছে, দিছে তাৰমানে। বাকী তোমাৰ 30%টো তাৰমানে এবছৰত 30%টো 100% হৈ যাব তাৰমানে। হৈ যাব। মই আগৰ দৰে আহি যাম, মই আকৌ আগৰ দৰে নৰ্মেল। মানে হাই প্ৰটিন বস্তু লাগিব মোক, সেইটো কাৰণে। তাৰপিছত এবছৰৰ ভিতৰত আহি যাব মোৰ লিভাৰ, আৰু মোৰ দেউতাৰো আহি যাব এবছৰৰ ভিতৰত, দেউতাৰো ঠিক হৈ যাব লিভাৰ। আৰু এজন মানুহ তোমাৰ মেবি মই গুগলত কৰিছিলো 25%ৰ ওপৰত থাকিব লাগে মেবি, তেতিয়া মানুহজন আৰু গ্ৰোথ হয়। হয় হয়, 25%, যেনেকে মোক এতিয়া 30% মোৰ আছে, 30% মোৰ ৰাখিছে, 30%ৰ পৰা মোৰ গ্ৰোথ হ'ব এবছৰৰ ভিতৰত। আৰু মই এইখিনিও মই জনাব বিচাৰিছো, মানে ব্লাড ৰিলেশ্যন হ'ব লাগিব মানে ডনেট কৰিলে, যেনেকে মোৰ দেউতাৰ। হয়, ল'ৰা ছোৱালীহে হ'ব লাগিব, বেলেগ হ'ব নোৱাৰে। ব্লাড বেলেগে দিব নোৱাৰে, মানে বেলেগে দিব পাৰিব যদি মানে ব্লাড গ্ৰুপ চেম হয়, বা টেষ্টবোৰ কৰিলে চেম হ'ব লাগিব, তেতিয়া দিব পাৰিব। মানে সাধাৰণতে ল'ৰা ছোৱালীয়ে দিলে ভাল, মানে কাৰণ চাকচেছফুল হোৱাত সুবিধা হয় আৰু ল'ৰা ছোৱালী দিলে। হয় হয়, ঠিক আছে। এতিয়া মোক সুধিব কৈছিল, তোমাৰ দেউতাৰ কি হৈছিলে আৰু কেতিয়া হৈছিলে? মোৰ দেউতাৰ লিভাৰ মানে ডেমেজে হৈছিলে, 80% লিভাৰ ডেমেজ। চ' 2019 ছেপ্টেম্বৰত হৈছিলে। আমি গম পাইছিলো প্ৰথম আমাৰ ব্লাড বমি হৈছিলে দেউতাৰ, তেনেকেই গম পালো লিভাৰ বেয়া হৈছে বুলি। চ' আমি ইয়াতে আহিলো, গুৱাহাটী এপলতো আমি চিকিৎসা কৰিছিলো, দেলহি গংগাৰামত চিকিৎসা কৰিলো, লাষ্টত ইয়াত আহিলো আৰু ইয়াতে চাকচেছ হলো। তাৰমানে 80% বেয়া হৈছিলে। 80% মোৰ দেউতাৰ লিভাৰ। দেউতাৰ চুগাৰৰ কাৰণে লিভাৰ বেয়া হৈছে, এইখিনিও মই জনাও। চুগাৰৰ কাৰণে লিভাৰ বা কিডনীত বেয়া হ'ব পাৰে, কিডনী বা লিভাৰ, আৰু মোৰ দেউতাৰ লিভাৰ বেয়া হৈছিলে। হাই চুগাৰ কন্ট্ৰল নহয়, তেনেকেই লিভাৰটো বেয়া হৈছিলে।
বাকী তোমাৰ কিমান পাৰ্চেণ্টলৈকে তুমি জানা কিমান পাৰ্চেণ্টলৈকে তোমাৰ লিভাৰ ট্ৰান্সপ্লান্ট কৰিব পাৰি 80% বা 90% বেয়া হলে কিমান শতাংশলৈকে পাৰি মোৰ বোধে 90% হলে নোৱাৰি মানে ডক্টৰে কোৱা মতে নোৱাৰি মই তেনেকে ডক্টৰে কোৱা মতে মেডিচিন দিয়ে কয় যে যিমান দিনলৈ থাকে মানে তেনেকে আৰু 90% পিছত চাগে নোৱাৰি ডক্টৰে মোক কৈছিলে আৰু ডক্টৰে এইটো বস্তু জনাইছে যে দেউতাৰ ফাৰ্ষ্ট টেষ্ট কৰাইছিলে দেউতাৰ কিমান পাৰ্চেণ্ট ডেমেজ আৰু কিডনিত লাগিছে নে নাই যদি কিডনিত মানে লাগিলে মানে অপাৰেশ্যনটো নহয় মানে সো তাৰ পিছতে সাকসেস মানে অপাৰেশ্যনটো কৰিছে ইহঁতে আৰু তোমালোকৰ হেৰি কেতিয়া তোমালোকে তাত এডমিট হৈছিলা বা কেতিয়া এইটো কৰা হয় গোটেইখিনি অকণমান কৈ ভাল পাম আমি ফেব্ৰুৱাৰীতে আহিছিলো ফেব্ৰুৱাৰী 2 তাৰিখে আহিছিলো তাৰপিছত গোটেইবোৰ কেছ কৰোতে মানে বহুত দিন গুচি গ'ল গুচি যোৱাৰ পিছত মানে লকডাউনৰ কাৰণে আমাৰ অপাৰেশ্যন মানে অপাৰেশ্যন কৰা নাছিলে আৰু ডক্টৰে ক'লে মেজৰ অপাৰেশ্যন হয় সো মানে গভৰ্ণমেণ্টে এইটো পাৰমিশ্যন দিয়া নাছিলে সেইকাৰণে মানে লাষ্ট নৱেম্বৰ এইটো মে 29 মেত মোৰ অপাৰেশ্যন হৈছে দেউতা আৰু মোৰ মোক 7 দিন ৰাখিছিলে হস্পিটালত আৰু দেউতা 15 days ৰাখিছে এতিয়া তোমালোকে হস্পিটালতে আছা নে নাই নাই মই হস্পিটালত আমাৰ ৰিলিজ দি দিলে হস্পিটালৰ পৰা আমি হয় এতিয়া তোমালোকে হোটেলত আছা নেকি এতিয়া আমি হোটেলত আছো হোটেলতে ফেব্ৰুৱাৰীৰ পৰা চেন্নাইতে আছা ন ফেব্ৰুৱাৰীৰ পৰা আমি চেন্নাইতে আছো এতিয়ালৈকে হয় তোমাৰ এতিয়া এনে কিবা অসুবিধা হৈ আছে নেকি যে এনেকুৱা টাইপৰ কিবা অসুবিধা হৈ আছে নেকি কেনেকুৱা অসুবিধা বিশেষ মই খাব নোৱাৰো মানে নৰ্মেল এজন মানুহে যিমান খায় মানে মই যেনেকে আগত খাইছিলো সেইখিনি মই এতিয়া নোৱাৰো অলপ মানে অলপ আৰু মানে এবাৰ সেকেন্ড টাইম মই খাবৰ কাৰণে চিন্তা লাগে মানে এনেকুৱা খাব নোৱাৰো ইমান আৰু বিষ আহে আৰু মাজে মাজে বিষ আহে তেনেকুৱা সেইখিনি প্ৰব্লেম পাই আছো বেলেগ মই প্ৰব্লেম পোৱা নাই বা খোজকাঢ়ো মই খোজকাঢ়িব পাৰো মই সেইখিনি মই পাৰো আৰু বিশেষ প্ৰব্লেম নাই খাব তাৰমানে ভোক নালাগে আৰু মানে ইমান হজম কৰিব মানে লিভাৰটোৱে মেইন যিহেতু মানুহৰ অংগ লিভাৰে মেইন সো লিভাৰটো ঠিক নাথাকিলে তেতিয়া খাবৰ কাৰণে প্ৰব্লেম হ'বই অলপ সেইখিনি মোৰ এডজাষ্ট হৈ যাব 3 মাহ 4 মাহৰ পিছত মই খাবলৈ পাৰিম ডক্টৰে কৈছে আৰু এইখিনি কৰিব পাৰিম তোমাক এই এবছৰত কি কৰিব কৈছে কি খাব দিছে বা ইয়াৰ এবছৰৰ পিছত কি কৰিব দিছে তোমাক ডক্টৰে মোৰ এবছৰলৈকে মোক কোনো জিম যাব মানা কৰিছে আৰু দৌৰিব মানা কৰিছে হেভি কাম ওজন বস্তু দাঙিব মানা কৰিছে এইখিনিয়ে মোৰ কাৰণে মানা বাকী মই এবছৰৰ পিছত পাৰিম মানে মই নৰ্মেল লাইফ আহি যাম আগৰ দৰে আহিম মোৰ তেনেকুৱা প্ৰব্লেম নাথাকে তেতিয়া দেউতাৰ কাৰণে কাৰণ দেউতাই কেতিয়া বাহিৰৰ বস্তু পাৰ্টি কৰিব নোৱাৰে তেনেকুৱা বাহিৰৰ বস্তু খাব নোৱাৰে মোৰ প্ৰব্লেম নাই বুলি কৈছে ডক্টৰে দেউতা এতিয়া অলপ ভাল পাইছে নে দেউতা ভাল পাইছে 60% ভাল পাইছে দেউতাই 60% ভাল পাইছে ন তাৰপিছত তুমি যেতিয়া এইটো সিদ্ধান্ত লৈছিলা যে এইটো তোমাৰ ট্ৰান্সপ্লান্ট কৰা হ'ব তেতিয়া তোমাৰ ঘৰৰ মানুহে বা তোমাৰ বাহিৰৰ ৰিলেটিভ মানুহে বা তোমাৰ নিজৰ অনুভৱ কেনেকুৱা বাহিৰৰ মানুহে কিবা কৈছিলে নেকি বা ঘৰৰ মানুহে তোমাক কিবা কৈছিলে নেকি বা দেউতাই কি কৈছিলে মই দেউতাক ফাৰ্ষ্ট জনোৱা নাছিলো ফাৰ্ষ্ট কথা মই দিম যে কাৰণ দেউতাই বহুত আবেগিক হৈ যায় বহুত দুখ পাব চব জনোৱা নাছিলো আৰু মোৰ ভন্টি মোৰ ভাইটি আৰু মা বহুত খিনি ভয় খাইছে মোক মানাও কৰিছে কাৰণ জানা নাছিলে যে এনেকুৱা আমাৰ হয় এতিয়া সমাজে যেনেকে ভাবিছে যে এটা লিভাৰ গোটেইখিনি দিব লাগিব তেনেকুৱা মোৰ মা ভন্টিয়েও ভাবিছিলে যে দিব নালাগে বহুত ভয় খাইছে মোৰ যিমান আলহী আছে গোটেইবোৰে কৈছে দিব নালাগে তাৰপিছত আহি ডক্টৰৰ লগত কথা পাতিলো ডক্টৰে সেইখিনি মোৰ হেৰি কৰি দিলে যে তোমাৰ একো প্ৰব্লেম নহয় ফিউচাৰতো একো প্ৰব্লেম নহয় তুমি একো প্ৰব্লেম নোপোৱা তেনেকে ক'লে তাৰপিছত মই সকলোৱে চাপৰ্ট পাইছো প্ৰথম মই কাকো কিন্তু জনোৱা নাছিলো এইখিনি কথা যে মই এনেকুৱা কৰিব গৈ আছো জনোৱা নাছিলো দেউতা জানিছিলে লাষ্ট মুভমেন্টত লাষ্টত গম পাইছে যে মই দিম আৰু দেউতাই ফাৰ্ষ্ট কৈছিল দিব নালাগে নেকি এনেকে কৈছিলে কিন্তু পিছত বুজালো মোৰ একো প্ৰব্লেম নহয় তেনেকে পিছত দিলো মই
মোৰ ঘৰৰ মানুহে বহুত বেছি চাপৰ্ট কৰিছে টাইমত, যে একো নহয় চব ঠিকে থাকিব, ইমান বহুতখিনি চাপৰ্ট কৰিছে। মই তাৰ কাৰণে সকলোকে ধন্যবাদ দিছো, আপোনাৰ জৰিয়তে বহুত ধন্যবাদ। আৰু তোমাৰ পাৰ্চনেলি তোমাৰ প্ৰথমতে কি হৈছিলে? তোমাৰ ভয় লাগিছিলে না প্ৰথমতে, না প্ৰথমৰ পৰা তুমি সাহসী আছিলা? মই ইমান বেছি সাহসী নাছিলো। মই মানে হস্পিতালত আহি মানে ইয়াত আহিয়ে মই সাহসী হৈছো। যেতিয়াৰ পৰা দেউতাৰ তেতিয়াৰ পৰা মোৰ মানে হলেও মানে ভাল কৰিব লাগিব, দেউতাক ঠিক কৰিব লাগিব, ইমান বেছি সাহস নাছিলো। আমাৰ বাইহাটা চাৰিআলিৰে এজন পেচেণ্টে এনেকে লিভাৰ ট্ৰেন্সপ্লেন্ট কৰিছে, কিন্তু সিহঁতে বেলেগৰ পৰা লৈছিলে। তেনেকে মই অলপ তেনেকেও গম পালো যে দিব পাৰি মানে, আৰু ডক্তৰেও বুজালে যে এনেকুৱা কৰিব পাৰা তুমি, একো নহয়। আৰু মই টেষ্ট কৰোতে মানে মোৰ অল অকে, মানে দেউতাৰ লগত গোটেইবোৰ মিল আছে। ভগৱানে চাগে মোক এইকাৰণে পঠাই দিছে যে দেউতাক এইখিনি সহায় কৰিবৰ কাৰণে, এইখিনি কৰিবৰ কাৰণে। গ্ৰেট, আল্টিমেট, ৰিয়েলি ইন্সপায়াৰিং। তুমি কি কবা যে বহুত আজিৰ দিনত তোমাৰ বহুতো তোমাৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাক ঘৰৰ পৰা ওলাই দিয়ে, বৃদ্ধাশ্ৰমত থয়, সেইবিলাক তেওঁলোকক কি কব বিচাৰিবা? তেওঁলোকক মই দেখিছো, নিজেও দেখিছো, বহুত বেয়া লাগে। ইমানখিনি মই আজি মোৰ ফেচবুকত মোৰ দ্বাৰাই আজি ইমান শ্বেয়াৰ হৈছে, মই মানে নিজকে গৌৰৱ অনুভৱ কৰিছো। মোৰ দ্বাৰাই বহুতখিনি মানুহে সাহস পাইছে যে ইমান এইটো কৰিব পাৰি। মই বহুত গৌৰৱ অনুভৱ কৰিছো, আৰু লগতে সকলোৱে যেন মা দেউতাক ইমানখিনি শ্ৰদ্ধা কৰি সদায় কৰে, মানে মোৰ এইখিনিয়ে অনুৰোধ। আৰু নিজৰ মা দেউতাকতকৈ ডাঙৰ একো নাই। নিজৰ মাক দেউতাক ভগৱান বুলি মানিব লাগে সকলোৱে। কাৰণ মাক দেউতাকে কিমান ত্যাগ, কিমান কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰে, তাৰ আমি দিব লগা আহিব পাৰিবা তাৰ পৰা ঘৰলৈকে। মোৰ দেউতাৰ আহিব দিছো চাগে। ডক্তৰে এতিয়ালৈকে যাবলৈ দিয়া নাই। দেউতাৰ টেষ্টবোৰ চলি আছে। দেউতাৰ নেক্সট উইকত চাগে দেউতাৰ টেষ্ট শেষ হ'ব। আমি আগষ্টৰ ফাৰ্ষ্ট উইক বা জুলাইৰ লাষ্টত যাম বুলি ভাবিছো, আৰু যাম চাগে জুলাইৰ শেষত বা আগষ্টৰ প্ৰথমত আগত তেনেকে যাম। আৰু চেকআপত যাব লাগিব। 6 মান্থ পিছত চেকআপত আহিব লাগিব। মোক এবাৰ চাব 6 মান্থ পিছত মোৰ লিভাৰ কিমান এডজাষ্ট হৈছে, কিমান আহিছে, মোৰ চাব। তাৰপিছত তোমাৰ এতিয়া খৰচ, এতিয়া বহুতে জানিব বিচাৰিব, বহুত তোমাৰ মানুহে এফৰ্ড কৰিব নোৱাৰে বা তেনেকুৱা খৰচ কেনেকুৱা, কিমান খৰচ হৈছে বা কেনেকুৱা, অকণমান জনালে ভাল পাম। কি কৈছে? তোমাৰ গোটেই প্ৰক্ৰিয়াটোত তোমাৰ খৰচ কিমান মান হৈছে? খৰচ মোৰ অপাৰেশ্যনটো দেউতা আৰু মোৰ মিলাই 28 লাখ। 28 লাখ এতিয়ালৈকে? মানে অনলি অপাৰেশ্যনতহে। টোটেল চাগে এতিয়ালৈকে 40 লাখ গৈছে, মানে হোটেল গোটেই তেনেকে গৈছে। বহুত কষ্টৰ মাজতে আমি মানে বহুত এইখিনি পাইছো, বহুত কষ্ট পাইছো। আপোনাৰ দ্বাৰাই জনাব বিচাৰিছো। আৰু লকডাউনৰ মাজত আমাক যি চেন্নাই গভমেন্টেও বহুতখিনি সহায় কৰিছে, আৰু অসম চৰকাৰেও সহায় কৰিছে বহুতখিনি। আৰু ইয়াতে যিখিনি অসম কমিটি আছে, এটা অসম কমিটি আছে, তাৰ আমাক 30 ইউনিট ব্লাড লাগিছিলে অপাৰেশ্যনত। মোক বহুতখিনি সহায় কৰিছে। মানে ঘুৰিতেও জনাও, নয়ন নাথ দাদা এজন আছে, এইটো ফুকন দাস দাদা এজন আছে, আৰু কিশোৰ কলিতা, এই 3জন দাদাই বহুতখিনি সহায় কৰিছে মোক তেজৰ সহায়। 2 দিনত আমি 30 ইউনিট ৰেডি কৰি দিছে তেখেতসকলে। 2 দিনত এইটো ইম্পচিবল হয়, 2 দিনত 30 ইউনিট ব্লাড বহুত ইম্পচিবল। 30 ইউনিট। তাৰপিছত তোমাৰ এতিয়া তোমালোকৰ ধৰি লওক 40 লাখ খৰচ হৈছে, তোমালোকৰ ফাইনেন্সিয়েলটো বহুত অসুবিধা হৈছে। বহুতখিনি অসুবিধা হৈছে। আৰু মোৰ দেউতাৰ ফালৰ পৰা, অফিচৰ ফালৰ পৰা দেউতা অপাৰেশ্যনত সহায় কৰিছে, কিন্তু যিটো থাকা লোৱা খৰচ আৰু মোৰ এইটো হোটেল ভাড়া, আমাৰ বহুতখিনি আমাৰ ফাইনেন্সিয়েল বহুত প্ৰব্লেম হৈছে। কিন্তু অপাৰেশ্যনটো মোৰ দেউতা পাৱাৰ গেটত কৰে, ৰিটায়াৰ হৈ গ'ল যোৱা বছৰ। মানে
অপাৰেশ্যনতো মানে আমি অফিচৰে দিছে, অফিচৰ পৰা পাইছো আমি সেইখিনি। অফিচৰ পৰা ন, সেইটো ক্ষেত্ৰত বহুত সকাহ হৈছে। বহুত সকাহ, সেইটো পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া থেংক ইউ, আপোনাৰ দ্বাৰাও মই থেংক ইউ কৈছো, বহুত সহায় কৰিছে সেইখিনি। আৰু তোমাৰ এটা কথা, ফাইনেন্সিয়েল বা টকা পইচাটো এফাল কথা, কিন্তু তোমাৰ ধৰি লোৱা লিভাৰ ডনেট বা ডনেট কৰিব লগা বাহিৰৰ মানুহে তোমাৰ লিভাৰ যদি কিনিব লগা হেঁতেন আৰু বেছি লাগিলেহেঁতেন চাগে ন? মানে ইয়াত এনেকুৱা হয়, চেন্নাইত পোৱা যায়, গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কৰিলে পোৱা যায়, যেনেকুৱা মানে ডেড বডি, কোনোবা এনেকা ডেড বডিৰ পৰা এনেকা পোৱা যায়, কিন্তু আপুনি লাখতহে লাভ থাকিব লাগিব তেনেকুৱা। মই এইটো 6 মাহ ৰখিলো, মই নাপালো, মানে মইও কৰিছিলো, মই দিম বুলিও মই ভাবিছিলো যে মই টাইমত যদি হয় মানে মই নিদিও আৰু তাত হৈ গলে, কিন্তু নহল মানে। আৰু নিজৰ মানুহে দিলে ভাল হয়, দেউতাৰ কাৰণে ভাল হয়, দেউতাৰ এডজাষ্ট হওঁতে সুবিধা। হয় 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 হয়, ঠিক আছে বাৰু। আমাৰ ফালৰ পৰা তোমাক বহুত বহুত আশীৰ্বাদ থাকিলে, শুভকামনা থাকিলে। তুমি এটা খুব ভাল কাম কৰিছা, সকলোৱে চাপোৰ্ট কৰিব, আৰু সকলোৱে জীয়ৰী বা ল'ৰা হওক জীয়ৰী সকলোৱে মাক দেউতাকক এনেকৈ ভাবিব লাগে, সেইটোৱে তুমি এটা এক্সাম্পল ছেট কৰিছা। তোমাৰ পৰা বহুতে প্ৰেৰণা পাব, তোমাৰ পৰা বহুতে তোমাৰ সাহস পাব, হয় নে নহয়? তুমি শেষত কি ক'ব বিচাৰিবা সকলোকে? মই সকলোকে এইটোৱে জনাব বিচাৰিছো, প্ৰথমে ধন্যবাদ, বহুত বহুত মোক সাহস দিছে। আপুনিও দেখিছে চাগে মোৰ মানে, মই মানে ভবা নাছিলো যে মই ইমানখিনি মই সাহস, মই ইমানখিনি মই মৰম পাম, কিন্তু বহুত খিনি মোক সাহস দিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো সকলো ৰাইজকে। আৰু ভয় কৰিব নালাগে, আপোনালোকে যদি কেতিয়াবা এনেকুৱা প্ৰব্লেম আহে মোক কন্টেক্ট কৰিব, যদি কিবা হেল্প বিচাৰে মই নিশ্চয় হেল্প কৰিম। আৰু ভয় কৰিব নালাগে, লিভাৰ আহি যায় আকৌ, সেইটো বস্তু বহুতে ভয় খাই আছে যে এটা লিভাৰে থাকে কি হব, সেইটো ভয় কৰিব নালাগে, ঠিক হৈ যাব। আপোনালোকেও সদায় মা দেউতাৰ লগত থাকক, সকলোকে মই মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা দিছো। হয়, আপোনালোকে ফেচবুকত যদি কিবা এই বিষয়ত সুধিব লগা থাকে, দীপ্তি ডেকা বুলি আছে, তেওঁ দীপ্তি ডেকা বুলি আপোনালোকে চাৰ্চ কৰিলে ফেচবুকত পাব। এই বিষয়ত যিকোনো সুধিব লাগে তেতিয়া সুধিব পাৰিব। যিকি নহওক, আৰু দীপ্তি আমিও তোমাৰ লগত আছো, যিকোনো অসুবিধা হলে কিবা হলে আমাক জনাবা, আমি সহায় কৰিব চেষ্টা কৰিম যেনেকৈ নহয়। আৰু বহুত বহুত ধন্যবাদ তোমাক, বহুত বেছি ভাল লাগিলে কথা পাতি। আৰু মই প্ৰথম পোষ্টটো পাই বহুত বেছি প্ৰাউড অনুভৱ কৰিছো আৰু ইমোচনেল হৈছিলো। তুমি এই গোটেই প্ৰক্ৰিয়াটো দেউতাৰ অসুখ হোৱাৰ পৰা এতিয়ালৈকে ইমোচনেল কিমানটা হৈছে, বা কেনেকুৱা ইমোচনেল হৈছে না? কেতিয়াবা বহুত ইমোচনেল হৈছে চাগে, কেতিয়াবা চকুৰ পানী বহুত ওলাইছে। এতিয়া তুমি হয়তো ইয়াত দেখা নাই, ইয়াত তুমি হাঁহি আছা, কিন্তু ভিতৰত তোমাৰ কৰবাত অলপ হলেও আগৰ পৰাও ইমোচনেল বহুত হৈছা তুমি। মই লকডাউনৰ ভিতৰত, যেতিয়া মোৰ মাৰ্চ এপ্ৰিল মে এই 3টা মাহ মই বহুত ডিপ্ৰেছনত ভুগি গৈছিলো। মানে অপাৰেশ্যন, ডক্তৰে কৈ দিছে যে অপাৰেশ্যন এতিয়া আমি কৰিব নোৱাৰো। দেউতাৰো মানে কণ্ডিচনটো অলপ বেয়া হৈ গৈ আছে। ইমান দিন ঘৰৰ বাহিৰত আছো আমি, মোৰ মা, ভাইটি আৰু দেউতা আছো। বহুত মানে কষ্ট পাইছো আমি, মই সেইকেইদিন বহুত কান্দিছো, বহুত কষ্টও পাইছো। লাষ্টত মানে হৈ গ'ল মানে তাৰ কাৰণে মানে বহুত বহুত মই ধন্যবাদো দিছো যে এনেকুৱা, মই ভবা নাছিলো যে এনেকুৱা টাইমত মোৰ এটা ইমান ডাঙৰ অপাৰেশ্যন হৈ যাব। হৈ গ'ল। আৰু বহুত খিনি এপল হস্পিতালৰ পৰা বহুত খিনি মই চাপৰ্টো পাইছো, বহুত খিনি মোক সাহস দিছে, সেইখিনি। ঠিক আছে, থেংক ইউ। ধন্যবাদ। নাই, মোক ধন্যবাদ দিব নালাগে, তোমাকহে মই ধন্যবাদ দিম, আৰু সকলো ধন্যবাদ দিছো। তুমি ৰিয়েলি বহুত বেছি ক'ব ভাষা নাই, মই কৈছোৱে যি ক'ব লাগে। বহুত বহুত ধন্যবাদ। ভাল লাগিলে কথা পাতি তোমাৰ লগত। ভালকৈ তাতে আহিবা, আৰু ভালকৈ চিকিৎসা যিখিনি কৰিব লগা আছে টেষ্ট কৰিবা, ভালকৈ নিজৰ কেয়াৰ ল'বা, দেউতাৰো কেয়াৰ ল'বা, ভালকৈ থাকিবা। সকলোৱে সুধি আছে, আপোনাৰ দ্বাৰা জনাও, সকলোৱে সুধি আছে মোৰ আৰু দেউতাৰ কণ্ডিচন কেনেকুৱা। আমি এতিয়া ঠিকে আছো, সুস্থ হৈছো। আপোনালোকেও ভালদৰে থাকক।